हेलो फ्रेंड्स, वेलकम बैक टू माय अनादर रेसिपी ब्लॉग। आज मैं बनाब लैसो मेकारनी पास्ता रेसिपी। तार बारे मैं प्रथमते केराहीটো गरम पानी कर लै पास्ताखिनि दी दिलु। इयात अकणमान रिफाइन ऑयल दिलेও ভাল হয়, তেতিয়া पास्ताखिनि লাগি नधरे। এতিয়া मैं पास्ताखिनि बॉइल हबलै दिसु। या बॉइल हो गल। এতিয়া मैं पानीखिनि टुकी थैसु। এতিয়া मैं केराहीखনত अकणमान रिफाइन ऑयल दी लैसु। तेलखिनि गरम होৱাৰ लगे लगे मैं নহৰু কেইফুটামান কুটি পেলাই দি দিলোঁ আৰু পিয়াজ দুটা এনেদৰে কাটি পেলাই দি দিছোঁ আৰু জলকীয়া দুটাও দি দিলোঁ। ভালদৰে লৰাই দিছোঁ। অকণমান হালধি দি দিলোঁ, জোখমতে নিমখ দি দিলোঁ, ভালদৰে লৰাই দিছোঁ। একেবাৰে সিম্পল আৰু কম সময়ৰ ভিতৰতে বনাই খাব পাৰি। এতিয়া মই দুটা মিডিয়াম সাইজৰ বিলাহী কাটি লৈ দি দিলোঁ। ভালদৰে লৰাই দিছোঁ। অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিলোঁ। ভালদৰে লৰাই দিছোঁ। অকণমান সয়া সস দিলোঁ। আকৌ ভালদৰে লৰাই দিছোঁ। এতিয়া অকণমান টমেটো সস দি দিছোঁ। আকৌ ভালদৰে লৰাই দিছোঁ। বিলাহীখিনি গলি গ'ল। এতিয়া বইল কৰি থোৱা পাস্তাখিনি দি দিছোঁ। আকৌ ভালদৰে মই লৰাই দিছোঁ। পাস্তা ৰেডি হৈ গ'ল। একেবাৰে কম সময় লাগিলে বনাওঁতে, খাবলৈ কিন্তু বহুত টেষ্টি হয়। যদি আজি এই পাস্তাৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই অকণমান চাট মছলাও দি দিলোঁ আৰু লগতে বহুত মৰম আৰু আশীৰ্বাদ কৰিব যাতে মই নতুন নতুন কম সময়ৰ ভিতৰতে বনাই খাব পৰা ৰেচিপি লৈ আহিব পাৰোঁ। তাৰ বাবে মোৰ চেনেলটো চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু আজিলৈ ৰাখিছোঁ। ভালে থাকক সকলোৱে।